নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নায়ান শৰ্মাই নৱগ্ৰহ জোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল টান্তি আগবঢ়াব ওলাইছোঁ। আজি 1429 ভাস্কৰাব্দৰ ফাগুন মাহৰ 12 তাৰিখ আৰু 2023 খ্ৰীষ্টাব্দৰ আজি ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:59 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:20। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা ষষ্ঠী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মেষ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 3। শুভ ৰং হ'ব নীলা আৰু বেঙুনীয়া। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আইডৰটো হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহকচোন আজিৰ দিনটো ৰাশিফল সিদ্ধান্তিৰ মাজলৈ আমি যাওঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব যশস্যা বৃদ্ধি হ'ব। মনত আজি আপোনালোকৰ সুশান্তি বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি খুব আগ্ৰহ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল নিবনুৱা আছে, তেওঁলোকে কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। কৰ্মস্থানত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপোনাৰ মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি আঁতৰি থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুশান্তি বাঢ়িব। আজি আপোনালোকৰ ভোজন বিলাস বৃদ্ধি হ'ব। উত্তম ভোজন আজি আপোনালোকে লাভ কৰিব। আজি আপোনালোকৰ ধন আগমন বাঢ়িব। ব্যৱসায়ৰ দিশত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সামান্য বেয়া চিন্তা আহিব পাৰে। সামান্য আজি আপোনাৰ ব্যয় বাঢ়িব পাৰে, অৰ্থাৎ খৰচ বৃদ্ধি হ'ব পাৰে আজি আপোনালোক। লগতে আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা সকলো সময়তে সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰিব। যদিও আজি আপোনাৰ মনত সামান্য এলাহ ভাৱ আহিব পাৰে। লগতে আজি আপুনি খৰচৰ ক্ষেত্ৰত অৰ্থাৎ ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িক দিশত সফলতা লাভ কৰিব পাৰিব। আজি ক'ৰবাত পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পাব পাৰে। লগতে আজি শিল্পীসকলৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন ধান টকা পইচাৰ আহিব। লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজকে সৃষ্টিশীল কৰ্মত ব্যস্ত ৰাখিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ।
ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ সুখ শান্তি বৃদ্ধি হ'ব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱৰ পৰা সঁহাৰি লাভ কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ খুব উন্নতি হ'ব। লগত যদিও আজি আপুনি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি আঁতৰি থকাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য আজি আপোনালোকৰ ৰোগে কষ্ট দিব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মবোৰ খুব বুদ্ধিৰে সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ বুদ্ধিৰ বিকাশ হ'ব। ব্যৱসায়িক দিশটোত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। নতুনকৈ আজি আপোনালোকে ব্যৱসায়ত যোগাযোগ কৰিব পাৰিব। যদিও আজি আপোনাৰ মনত হতাশাৰ ভাৱ সৃষ্টি কৰিব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি আঁতৰি থকাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদায় সুখত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ। ধন্যবাদ।